দেখা যাক ভাইটি আজি মোৰ পৰা কাউন্টিং কৰি কিমান টকা নিব পাৰে। ফ্ৰেণ্ডসকল, ভাইটি কিন্তু মোক ফ'ল' কৰি পেলাই ৰাখিছিলে, মোক হঠাৎ পাই পেলাই মাত দিছে। আপুনিও যদি মোৰ পৰা এনেকুৱা চেলেঞ্জ ল'ব বিচাৰে, পেজটো ফ'ল' কৰি ল'ব। এইটো লোৱা, বান্ডিলটো লোৱা। হয় ফ্ৰেণ্ডসকল, আপোনাৰ ঘৰটো অসমৰ কোনখন জিলাত আছিল আমাক জনাই দিব। আৰু এনেকুৱা ভিডিঅ' চেলেঞ্জিঙত আপুনি আহিব বিচাৰে নেকি, আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি আমাক কমেণ্ট কৰি জনালেই হ'ল। নেক্সট লোকেশ্যনটো দি দিব, মই আহিবলৈ চেষ্টা কৰিম। ষ্টাৰ্ট কোৱাৰ লগে লগে তুমি ষ্টাৰ্ট কৰিবা। ষ্টাৰ্ট। দেখা যাওক ভাইটি আজি মোৰ পৰা কাউন্টিং কৰি কিমান টকা নিব পাৰে। আপোনালোকো চাই থাকক। বাছ 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 এইটো চাই লোৱা। 10 ছেকেণ্ড, এইটো 10 ছেকেণ্ড দিয়া হৈছিলে ভাইটিক। কোনটো গণিছা? কিমান আছে? হে 19টা আছে। চাই লোৱা, কিন্তু ভুল হ'লে একটো নোপোৱা। হ'ব ফ্ৰেণ্ডসকল, ভাইটি কৈছে 19টা আছে। যদি 19টা থাকে ভাইটি পাব, যদি ভুল হয় 1 টকা নাপায়। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19। ভাইটি কিন্তু গণিব পাৰিছে। যিহেতু এলো ভাইটি, টকাটো তুমি লোৱা আমাৰ চেনেলৰ তৰফৰ পৰা। তুমি ৰাইজক কি ক'বা আমাৰ চেনেলৰ বিষয়ে? সাবস্ক্রাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। হয়, জীৱন চলা পথত আপোনাৰ লগত যদি মোৰ দেখা হৈ যায়, আপুনিও পাব মোৰ পৰা এনেকুৱা মানি কাউন্টিং চেলেঞ্জ। আৰু যদি ভিডিঅ'টো শ্বেয়াৰ কৰা থাকে 20 টকীয়া নোট দিয়া হ'ব। আৰু যদি মোক ইউটিউবত চাই আছে, এতিয়াই ফ'ল' কৰি ৰাখক, 100 টকীয়া নোট দিয়া হ'ব। জয় আই অসম। এবাৰ কৈ দিয়া, জয় জুবিন দা। জয় জুবিন দা।